Hi guys, welcome back to my channel Assam Gaming Faruk. So আজি আপোনালোকক দেখাম যে পৰখমনি ঘগুৱা কলবাৰী মহটো যেতিয়া যুজত নিছিলে যুজৰ সময়ত কেনেকুৱা আছিল আৰু এতিয়া বৰ্তমান কেনেকুৱা ৰাখিছে আপোনালোকে হয়তো মোৰ চেনেলত চাইছে সকলোৱে গম পায় সো আজি ভিডিওটো আপোনালোকক মানে ৰিলেট কৰাব বিচাৰিছো যে ধৰক মানে তেতিয়া নেকি যুজত নিছিলে obviously যুজৰ সময়ত নুম আছিলে বা তেতিয়া ভালকৈ খজাই পেলাই নিছিলে তেতিয়া দেখাত বহুত সুন্দৰ দেখা গৈছিলে কিন্তু সেইটো সময়ৰ লগত এতিয়া বৰ্তমান কেনেকুৱা আছে সো জাস্ট 2-2.5 মিনিট সময়ৰ মাজত আপোনালোকে ৰিলেট কৰি চাব যে তেতিয়া বেছি ভাল লাগিছিল নে এতিয়া বেছি ভাল লাগে আৰু আপোনালোকে কমেন্ট কৰি পেলাই জনাব যে তেতিয়াৰ সিনটো বেছি ভাল লাগিছে নে এতিয়া বৰ্তমানৰ সিনটো বেছি ভাল লাগিছে আপোনালোকে কমেন্ট কৰি পেলাই জনাব সো বলক ভিডিওটো আৰম্ভ কৰো চাইলকৰা যে আপোনালোকৰ সন্মুখত আছে বহুত এটা প্ৰকাণ্ড মহ বহুত বিশাল মহ আৰু ধামাকা যুজুজা মহ আৰু এয়া হৈছে পৰখমনি ঘগুৱা কলবাৰী মহটো সো এই মহটো আপোনালোকে চাই থকা দৃশ্যটো হৈছে তৰাবৰী মহজৰ দৃশ্য সো তেতিয়া মহটো ভাড়াত গৈছিলে সো ভাড়াত যোৱাৰ পিছত মহটো যিজন মানে মানুহে ভাড়া কৰি নিছিলে তো তেখেতে নিজৰ নামত যুজোৱা নাই জাস্ট ভাড়া কৰি নিছিলে তাৰ পিছত মানে পৰখমনি দাৰৰ নামতে যুজাইছিলে সো মহটোৱে তাত লগাইছিলে আপোনালোকে চাগে কিছুমানে গম পায় কিছুমানে গম নাপায় সো যুজাইছিলে বাবুলানাথৰ যিটো মানে পেটলা মহটো আছিলে মানে বিপুল কোঁৱৰে ৰাখিছিলে সো এই বিপুল কোঁৱৰ সেই মহটোৰ লগত যুজাইছিলে তো তাৰ পিছত প্ৰায় 1.5 মিনিট মান হ'ব যুজি পেলাই এই মহটো জিকিছিলে আৰু বিপুল কোঁৱৰৰ মহটো হাৰিছিলে তো তাত মানে লৈ যোৱা চিনটো আপোনালোকে চাই আছে ইয়া তৰাবৰী মহজৰ দৃশ্য বহুতো ফিল্ডত লৈ গৈছিলে কিন্তু মই গোটেই কিটা চিন দেখুৱা নাই আপোনালোকক জাস্ট এটা ৰিলেট কৰিব বিচাৰিছোঁ যে যুজৰ সময়ৰ দৃশ্য লগতে বৰ্তমান সময়ৰ দৃশ্যৰ লগত চাই থাকক এয়া হৈছে তৰাবৰী মহজৰ দৃশ্য অবভিয়াছলি চাওকচোন কি সুন্দৰ লাগি আছে চাই পেলাই তৰাবৰী মহজত এতিয়া লৈ গৈছিলে কি সুন্দৰ লাগি আছে চাওক পৰখমনি মহটো আৰু এতিয়া আপোনালোকে চাই আছে বৰ্তমান সময়ত কেইদিনমান আগতে আপোনালোকক সম্পূৰ্ণ ভিডিও ইয়াত দিছিলোঁ তো যেহেতু ভিডিও বহুত দীঘলকৈ কৰা হৈছিলে গোটেইবোৰ ক্লিপ দিয়া হোৱা নাছিলে সো এতিয়া যেটো ক্লিপ আপোনালোকে চাই আছে মই ভিডিও কৰিছিলোঁ আপোনালোক গোটেই ভিডিওত লং ভিডিওটো দিছোঁ কিন্তু এই ক্লিপটো নাছিলে চাই লওক আপোনালোকে বৰ্তমান কেনেকুৱা হৈ আছে মহটো চাওক এই আপোনালোকে চাই আছে বৰ্তমানৰ দৃশ্য সো যুজৰ সময়ত নুমবোৰ আছিলে সেইটো কাৰণে বহুত ভাল লাগিছিলে চাই পেলাই এতিয়া বহুত সুন্দৰ হৈ আছে কেৱল নুমবোৰ নাই কাৰণে এনেকুৱা লাগিছে বাৰু কিন্তু নুমবোৰ আহি গ'লে সুন্দৰ লাগিব আৰু স্বাস্থ্য পাতি চাওকচোন এতিয়া আগতকৈ বহুতখিনি ভাল হ'ল নে বেয়া হ'ল আপোনালোকে কমেন্ট কৰি পেলাই জনাব যে যুজৰ সময়ত স্বাস্থ্য ভাল আছিল নে এতিয়া ভাল হৈছে সো মোৰ তাতো লাগি আছে যুজৰ সময়তো এতিয়া স্বাস্থ্য পাতি বহুত সুন্দৰ হৈছে কিন্তু যদিও নুমবোৰ নাই কাৰণে এনেকুৱা লাগিছে চাওক বহুত এটা সুন্দৰ মহ বহুত ধামাকা মহ আৰু ইয়াক মিনি পুখুৰী বুলি কোৱা হয় সকলোৱে গম পায় কাৰণ ইয়াৰ শিংযোৰ চেম্পিয়ন যেতিয়া নেকি মানে টেকাকালত আছিলে তেনেকুৱা লাগে বহুত এটা সুন্দৰ মহ চাওক ইয়াৰ সম্পূৰ্ণ ভিডিও দিয়া আছে আপোনালোকে চাইছেই আৰু এতিয়া বৰ্তমান কেৱল যুজৰ সময়ৰ লগত ৰিলেট কৰি পেলাই আপোনালোকক দেখাব বিচাৰিছোঁ চাওক কেনেকুৱা বিশাল এটা মহ সো এইখিনি আছিলে আজি ভিডিওটো সো আপোনালোকে ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্ট কৰি পেলাই জনাব আৰু আপোনালোকে কমেন্ট কৰিব যে যুজৰ সময়ত বেছি ভাল লাগিছিল নে এতিয়া বেছি ভাল লাগি আছে কমেন্ট কৰি পেলাই জনাব সো সকলোকে ধন্যবাদ ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ